এওঁলোক প্ৰফেশ্যনেল হোক, অন্ততঃ তেতিয়া নিজৰ পেটৰ চিন্তা, পৰিয়াল পোহপাল দিয়াৰ চিন্তাৰ পৰা আঁতৰত থাকি সাহিত্য বা শিল্প চৰ্চা কৰাৰ ক্ষেত্ৰত প্ৰেৰণা বা উৎসাহিত হোক। এই চিন্তাক লৈয়ে মই অইন ৰাজ্যত বা দেশত যেনেকৈ শিল্পী সাহিত্যিকসকলে বৈতনিক পথেৰে আগবাঢ়িছে, আমিও আমাৰ ভ্ৰাম্যমান থিয়েটাৰ বৈতনিক কৰিব আগবাঢ়িলোঁ। শিল্পীসকলৰ নিৰাপত্তাৰ কথা ভবাৰ উপৰি আটাইতকৈ ডাঙৰ কথাটো হ'ল আমি ভ্ৰাম্যমানৰ মাধ্যমেৰে অসমত অনুষ্ঠান গঢ়াৰ এক সাহসী পদক্ষেপ ল'লোঁ। ইমানৰ পিছতো বহুতে ভ্ৰাম্যমানক বেপাৰী নাট্যধাৰা বুলি ক'বলৈ দ্বিধাবোধ নকৰে। এই ক্ষেত্ৰত সমালোচকসকললৈ উত্তৰত ক'ব খোজোঁ, ভ্ৰাম্যমান নাট্যধাৰা বৈতনিক দৃষ্টিভংগীৰ ওপৰত প্ৰতিষ্ঠিত, কিন্তু ভ্ৰাম্যমান বেপাৰী নাট্যধাৰা নহয়। কাৰণ অনুষ্ঠান গঢ়াৰ ক্ষেত্ৰতেই হওক, শিল্পীসকলৰ পৰিয়ালক ভৰণ পোষণ দিয়াৰ ক্ষেত্ৰতেই হওক, অসমৰ ভ্ৰাম্যমান প্ৰমাণ সহকাৰে এক সমাজ দায়বদ্ধ অনুষ্ঠান। যদি আমি বেপাৰী, ইংৰাজসকলো ভাৰতীয় সভ্যতাৰ সন্মুখত আজিৰ তাৰিখত বেপাৰী, বণিক বা শোষক। শেহতীয়াভাৱে পৃথিৱীয়ে গ্ৰহণ কৰা পথ যেতিয়া টকাক কেন্দ্ৰ কৰিয়েই আগবাঢ়িব ধৰিলে, এই ক্ষেত্ৰত আমি বৈতনিক পথেৰে আগবাঢ়ি যোৱাত কিহৰ আপত্তি? এমেচাৰ নাটক কৰাবোৰেওতো টিকট পোষ্ট কৰি চাহ, কেণ্ডেল, মাইক, ডাইনামৰ পইচা উলিয়াই। তাৰ বিপৰীতে আমি নাটক কৰি ভাত, কাপোৰ আৰু পৰিয়াল চলোৱাৰ কথা ভাবিছোঁ। মই ভাবোঁ শিল্পীক নিৰাপত্তা দি থাকিব পৰা দিনটোলৈ ভ্ৰাম্যমান অসমত চলি থাকিব। সেইবুলি এইটো নহয় যে শিল্পীসকল অকল ধনৰ বাবে বলীয়া। টকানো কাক নালাগে? কামৰ বিনিময়ত ঘৰ সংসাৰ চলাবলৈ টকা লাগিবই। ভ্ৰাম্যমানৰ সুদূৰ প্ৰসাৰী ফলাফল আমি এখন ডাঙৰ ৰভা বনালোঁ। ভ্ৰাম্যমানৰ মাজেৰে আমি এখন ৰভা সাজিলোঁ। একেৰাহে 40 বছৰ কাল সেই ৰভাখন লৈ গোটেই অসম ঘূৰি ফুৰাৰ উপৰি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তলৈ গ'লোঁ। আনকি ভাৰতৰ বাহিৰৰ নেপাললৈ এই ৰভাখন লৈ গ'লোঁ। আমাৰ ৰভাৰ তলত ধৰ্ম, বৰ্ণ, ভাষা বা ৰাজনৈতিক বিভাজন নাই বা বিচ্ছিন্নতাবাদৰ ঠাই নাই। ৰভাৰ তলত আমাৰ এটাই উমৈহতীয়া পৰিচয়, দৰ্শক। ৰভাখনৰ তলত আমি সংহতিৰ মেলা পাতিলোঁ। দ্বন্দ্ব, খৰিয়াল সকলো পাহৰি আমোদৰ মাধ্যমেৰে একেলগে নাটক উপভোগ কৰোঁ, হাঁহো, কান্দো আৰু আমাৰ সমস্যাবোৰ একেলগে আলোচনা কৰোঁ, সমস্যাৰ সমাধানৰ বাটো বিচাৰোঁ। ৰভাখনে অসমৰ উপৰি গোটেই ভাৰততে সংহতি সৃষ্টি কৰিছে। সংহতিৰ উদাহৰণ হিচাপে পশ্চিমবংগ ভ্ৰমণৰ সময়ত আমি কথা পতা মানুহবোৰৰ ভাষাৰে মই বুজাব চেষ্টা কৰিছোঁ। সেই সময়ত আমাক লগ কৰিব অহা বহু মানুহক মই এটা প্ৰশ্ন উত্থাপন কৰিছিলোঁ। অসমত মেলেৰিয়া বেমাৰৰ দৰে প্ৰায় অসমীয়া বঙালীৰ মাজত দ্বন্দ্ব, খৰিয়াল চলি থাকে। এনে ক্ষেত্ৰত আপোনালোকে আমাক কিয় ইমান মৰমেৰে আদৰিছে? উত্তৰত তেওঁলোকে কৈছিল, দ্বন্দ্ব খৰিয়ালৰ মূলতে ৰাজনৈতিক কাৰণ। ৰাজনীতিয়ে মানুহক ভাঙে, দুষ্কৃতিয়ে সংহতি বিনষ্ট কৰে। কিন্তু শিল্পীয়ে মানুহক থাংবান নকৰে, শিল্পীয়ে সংহতি কৰে। আপোনালোক শিল্পী, শিল্পীসকলক পৃথিৱীৰ যিকোনো ঠাইৰ মানুহে আদৰে। সেয়েহে আপোনালোক আমাৰ ইমান মৰমৰ। আপোনালোকক আদৰি আমি গৌৰৱ অনুভৱ কৰিছোঁ। এইবোৰ কথাৰ ওপৰত ভিত্তি কৰি সেয়ে মই আত্মসন্তুষ্টিৰে কওঁ, আমি এখন ডাঙৰ ৰভা বনালোঁ, য'ত কাজিয়া নাই,
মাথো আছে বন্ধুত্ব, ভাতৃত্ব আৰু সমন্বয়। গুৱাহাটী এয়াৰড্ৰমত অতুল হাজৰিকাই মোক কোৱা এলানি মূল্যৱান কথা। বহু বছৰ থিয়েটাৰ কৰাৰ পিছত ভাবিলোঁ, ৰ'দে বৰষুণে উজাগৰে গোটেই জীৱনটো পথাৰতে কটালোঁ। সেই অকণমান জিৰণি ল'ম। মই সাময়িকভাৱে থিয়েটাৰ বন্ধ কৰাৰ সিদ্ধান্তটো নাট্যকাৰ অতুল চন্দ্ৰ হাজৰিকাই কেনেবাকৈ গম পাইছিল। মই কলিকতালৈ যাম বুলি গুৱাহাটী এয়াৰড্ৰমত ৰৈ থকা অৱস্থাত হঠাৎ অতুল হাজৰিকাই মোক লগ পাই কৈছিল, লখৰ থিয়েটাৰ এৰাৰ কথা নক'ব দেই, দুখ লাগে। ধৰি লওক ঈশ্বৰে মোক নাটক লিখিবলৈ, ভূপেন হাজৰিকাক গান গাবলৈ আৰু অচ্যুত লখৰক নাটক কৰিবলৈ অসমত জন্ম দিছে। আমি যদি আমাৰ কৰ্তব্য পালন নকৰোঁ, আমি জাতিক প্ৰবঞ্চনা কৰা নহ'বনে? এই প্ৰবঞ্চনাৰ ফলত অসমীয়া জাতিটো যদি পাতফুল নোহোৱা এডাল লঠঙা গছত পৰিণত হয়, অসমীয়া জাতিৰ এই দুৰ্দশা সহ্য কৰিব পাৰিব জানো? তাতকৈ আমাৰ জীৱনটো দেশৰ বাবে ত্যাগ কৰা বুলি ভাবি নলয় কেলে? উত্তৰত মই কৈছিলোঁ, আপুনি মোক ধূপ হ'বলৈ ক'লে নহয়নে? হাজৰিকাই পুনৰ ক'লে, কথাটো মোক বুজাই কওকচোন। মই উত্তৰত ক'লোঁ, ধূপে নিজে পুৰি নিজে ছাই হৈ আনক সুগন্ধ বিলায়। হাজৰিকাই তেতিয়া হাঁহি মাৰি কৈছিল, ধূপ হোৱাত আমাৰ কিবা অসুবিধা আছে নেকি? উত্তৰত মই কৈছিলোঁ, হ'ব, জীৱনত শৰীৰ আৰু মনে টানিব পৰা দিনটোলৈ মই নাটকেই কৰিম। হাজৰিকাই দিয়া উদ্গনিৰ বিনিময়ত মই কিন্তু অৱশেষত ধূপেই হ'লোঁ। মোৰ নাটক লিখাৰ তাৰণা। যিহেতু মোৰ মঞ্চখন এখন ব্যতিক্ৰমধৰ্মী মঞ্চ আছিল, সেই ভ্ৰাম্যমানৰ মঞ্চ উপযোগীকৈ প্ৰথমতে মই কিছুমান নাটকৰ দৃশ্যবোৰ ইফাল সিফাল কৰিবলগীয়া হৈছিল, বা কেতিয়াবা দুৰ্বল কথোপকথনবোৰ ক'ৰবাত সুবিধা পালে বলিষ্ঠ সংলাপেৰে সজাই দিছিলোঁ। এইবোৰ চিন্তা চৰ্চাই পৰৱৰ্তী সময়ত নাটক লিখাৰ বাবে মোক অনুপ্ৰেৰণা যোগাইছিল। চেষ্টা কৰিলে ময়ো নাটক লিখিব পাৰিম, সেই বিশ্বাসটো মোক ভ্ৰাম্যমানে দিছিল। নাটকৰ বিষয়বস্তু অৱসৰৰ সময়ত ভাবি থোৱা থাকিলেও নাটকবোৰ কিন্তু মই একেলেঠাৰে বহি লিখিছিলোঁ। নাটক লিখাৰ ক্ষেত্ৰত মোৰ কোনো ধৰাবন্ধা ঠাই নাছিল। কেতিয়াবা কলিকতালৈ মাৰ্কেটিং কৰিবলৈ যোৱা অৱস্থাতো সময় উলিয়াই মই হোটেলত বহি নাটক লিখিছিলোঁ। মোৰ নাটকৰ বিশেষত্ব, আজিকালি বিশ্বায়নৰ যুগত আনকি দুজন বন্ধুৱে কথা কৈ থাকোঁতেও লণ্ডনৰ কথা কওঁতে জাৰ্মানীৰ কথা কয়, ভাৰতৰ কথা কওঁতে চীনৰ কথা কয়, কোৰিয়াৰ কথা কওঁতে জাপানৰ কথা কয়, ইৰাকৰ কথা কওঁতে আমেৰিকাৰ কথা কয় বা কোনো এখন দেশৰ কথা কয়। এই প্ৰভাৱটোকেই মই মোৰ নাটকত বিশেষ কৌশল হিচাপে ব্যৱহাৰ কৰিছোঁ। মই যেতিয়া অসমৰ খেতিয়কৰ সমস্যাৰ কথা কওঁ, তুলনা বা উদাহৰণ দিবলৈ বিশ্বৰ অইন কিছুমান উন্নত খেতিপ্ৰধান দেশৰ উদাহৰণ দাঙি ধৰিছিলোঁ। অসমৰ চাহ খেতিৰ কথা ক'বলৈ যাওঁতে হয়তো দক্ষিণ ভাৰতৰ কফি খেতিৰ কথা ক'বলৈ খুজিছিলোঁ। গতিকে এই প্ৰভাৱটোকেই আদৰ্শ হিচাপে লৈ বিশ্বায়নৰ যুগৰ নাটকবোৰ লিখিছিলোঁ। মোৰ নাটক আল্লাহ ঈশ্বৰৰ মূল বক্তব্য। আল্লাহ ঈশ্বৰৰ মূল বক্তব্যটি আকবৰৰ মুখেৰে কোৱা হৈছিল। হিন্দু মুছলমানৰ বিভেদ ভাঙি দিন ইলাহী ধৰ্মেৰে মিলনৰ সেতু বান্ধিবলৈ অদম্য আশাৰে চট ফটাই থকা আকবৰৰ মুখেৰে কোৱা এটা বিশেষ সংলাপ। ধৰ্ম থাকক মানুহৰ অন্তৰত, মন্দিৰ মছজিদৰ ভিতৰত, কোনো কাৰণতে যেন ওলাই নাহে ৰাজপথত কিংবা ৰণক্ষেত্ৰত। অৰ্থাৎ আল্লাহ ঈশ্বৰৰ মাজেৰে
মই সংহতিৰ কথা লিখিব খুজিছিলোঁ। ভাৰতীয় সভ্যতা আৰু ইতিহাসত আকবৰ সংহতিৰ প্ৰতীক আছিল।